you. D2 slot আমি আৰম্ভ কৰিব বিচাৰিছো এতিয়া contestant number 01 slot D Namaskar Northeast, I am Sasanko Das, Divine Events CEO. Welcome to the online and offline auditions of Guwahati 2026 for NEII RW Season 1. So, last time press conference we our team members already event এই ইভেন্টটো আমি বহুত এটা এক্সক্লুসিভ ইভেন্ট কৰিব বিচাৰো যাতে আমি আমাৰ নৰ্থ ইষ্টৰ ফ্যাশন ওয়ার্ল্ড ম্যাপত যেনেকৈ বাবাদাই কৈছে আমি লৈ যাব বিচাৰো এন্ড দ্য মোটিভ বিহাইণ্ড দিস শো ইজ টু শো দ্য এন্টায়াৰ ওয়ার্ল্ড দ্য নৰ্থ ইষ্ট ইজ নট এ প্লেস অফ জংগলস মই যেতিয়া ইঞ্জিনিয়াৰিং কৰোঁ বাহিৰত মানুহে এতিয়ালৈকে ভাবে কিছুমান মানুহে ভিজনটো অলপ চেঞ্জ হৈছে মানুহে ভাবে যে নৰ্থ ইষ্ট ইজ এ প্লেস অফ আনৰেষ্ট ইট ইজ এ প্লেস ফুল অফ জংগলস বাট দ্যাট ইজ নট দ্য কেস মই নৰ্থ ইষ্টৰ এটা গৰ্বিত ল'ৰা আমি সবে নৰ্থ ইষ্টৰ গৰ্বিত ল'ৰা আমি বিচাৰো নৰ্থ ইষ্টক মানুহে চিনি পাওক মানুহে জানক যে নৰ্থ ইষ্টক কিমান ধুনীয়া কালচাৰ কুটৰ আমাৰ ডিজাইন ইমান ধুনীয়া ধুনীয়া ডিজাইন লৈছে সেইকাৰণে আমি আমাৰ গোটেই টিম লৈ পেলাই আমি NEII RWৰ সংগঠনটো আৰম্ভ কৰিছোঁ আমি বিচাৰো যোনে যোনে আমাৰ লগত জড়িত মডেল সুপাৰ মডেলছ ডিজাইনাৰ্ছ স্পন্সৰ্ছ সবে আগবাঢ়ি আমাক ধুনীয়াকৈ সহায় কৰক যাতে আমি এই শ্ব'টো লৈ পেলাই আমি এটা ইণ্টাৰনেশ্যনেল ষ্টেজক আমি যাব পাৰোঁ কোন কোন ক্ৰু মেম্বাৰ্ছ আছে বাবাদে অলৰেডি আমাক কৈছে ইতিমধ্যে আজি মই বহি পেলাই আমাৰ বহুত ডাঙৰ ডাঙৰ গভৰ্ণমেণ্ট ব্ৰেণ্ডছ আৰু ডাঙৰ ব্ৰেণ্ডছ ফৰ এক্সাম্পল ৰেডিঅ' মিৰ্চি বাই টাইমছ গ্ৰুপ উই হেভ গ্যাটছবি এজ আ গিফটিং পাৰ্টনাৰ বহুত ডাঙৰ ডাঙৰ ব্ৰেণ্ডছ অলৰেডি আমাৰ লগত জড়িত হৈছে ইতিমধ্যে আমি আমাৰ গোটেই অসমৰ নৰ্থ ইষ্টৰ ইভন ইণ্ডিয়াৰ যিমান ডাঙৰ ডাঙৰ বা সৰু সুৰা ব্ৰেণ্ড আছে আমাৰ লগত জড়িত হ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ টাইটেল স্পন্সৰ পাৱাৰ্ড বাই স্পন্সৰ আৰু কো পাৱাৰ্ড বাই স্পন্সৰ্ছৰ স্লট এতিয়ালৈকে খালী আছে আমি কিছুমান ব্ৰেণ্ডৰ লগত অলৰেডি কথা পাতি আছোঁ সো অহা সপ্তাহৰ ভিতৰত আমি আমাৰ টাইটেল স্পন্সৰ এইবোৰ চব ফাইনেল কৰিম যোনে যোনে আমাৰ লগত জড়িত হ'ব বিচাৰে মোৰ ডাইৰেক্ট নম্বৰ হ'ল 9127887842 যোগাযোগ কৰি আমাৰ লগত কথা পাতক আমি আপোনাক লগ কৰি পেলাই আমাৰ লগত জড়িত কৰিম আৰু ইভেণ্ট ডিজাইনাৰ্ছ আমি কিছুমান ডাঙৰ ডাঙৰ ডিজাইনাৰ্ছ ফাইনেল কৰিছোঁ আমাৰ বহুত বেছি আৰু ডিজাইনাৰ্ছ লাগে আমি যেহেতু নৰ্থ ইষ্টৰ শ্ব' কৰি আছোঁ মই বিচাৰোঁ আমাৰ টিমে বিচাৰে যে গোটেই নৰ্থ ইষ্টৰ ডিজাইনাৰ হ'ল এপাৰ্ট ফ্ৰম দ্য চেলিব্ৰিটি ডিজাইনাৰ্ছ who are already there যোনবোৰ জনাই আছে আমাৰ শ্ব'ত ভাগ ল'ব বিচাৰে সিহঁতক আমি আমাৰ লগত কণ্টেক্ট কৰিবলৈ অনুৰোধ জনাইছোঁ এটি কৈ পেলাই আমি মোৰ বক্তব্য আজি সামৰিলোঁ ধন্যবাদ নৰ্থ ইষ্ট ধন্যবাদ ইণ্ডিয়ান ধন্যবাদ এভৰিবডি থেংক ইউ ছ' মাছ